চিপাঝাৰৰ সেনাপতিৰ পাৰত অঘটন টেট শিক্ষকৰ লগতে পুত্ৰৰ পুখুৰীত গা ধুবলৈ গৈ পিতা পুত্ৰই কৰুণ মৃত্যু খাবতিলে চিপাঝাৰত দেওবাৰে দুপৰীয়া পিতৃৰ সৈতে পুখুৰীত গা ধুবলৈ গৈছিল 5 বছৰীয়া পুত্ৰ কৃষ্টিমান চহৰীয়া নামৰ 5 বছৰীয়া সন্তানটো গা ধুই থকা অৱস্থাতে ডুব গৈ হলিন সমাধি ঘটে পেছাত এগৰাকী টেট শিক্ষক হিচাপে দলগাঁও বালিগাঁও প্ৰাথমিক বিদ্যালয়তে কৰ্মৰত পিতৃ ধীৰা চহৰীয়া ডুব গৈছিল পুখুৰীত সংকটজনক অৱস্থাত ৰাইজে উদ্ধাৰ কৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ICUত ভৰ্তি পিতৃ ধীৰা চহৰীয়াই নিশা 10 বজাত চিকিৎসালয়তে মৃত্যু হয় এই কৰুণ তথা হৃদয় বিদাৰক ঘটনাই শোকৰ ছাপ পেলাইছে সমগ্ৰ চিপাঝাৰত কালি আবেলি 4:30 মান বজাত ইয়াতে গা ধুই আছিলে ইয়াতে খাওখানত তাৰপিছত মই বাটতে আছিলোঁ অলপ সময় তাৰপিছত সিহঁতে মোটামুটি 10 মিনিট মই গা ধোৱাৰ পাছত ময়ো ঘৰত গ'লোঁ ঘৰত যোৱাৰ পাছত আহি ঘৰত যোৱাৰ মানে ঘৰৰ ভিতৰত সোমালোঁ ঘৰৰ ভিতৰত ফেন চলি থকাৰ কাৰণে গম পোৱা নাই মাতি থকাৰ কাৰণে তাৰপিছত তাৰ 5-6 মিনিটমান পাছত অলপ শুনিলোঁ আৱাজ এটা শুনি দাউৰি আহিলোঁ আহি সেইখিনিত চালোঁ পানী ডাইৰেক্ট নামিলোঁ আৰু মই নামি কিনি মোটামুটি 5-6 মিনিটমান পাছত দেউতাকক পালোঁ মই ভৰিত লাগিল তাৰপিছত দাঙি আনিলোঁ আনি তাতে থলোঁ তাৰ পাছত কিছু আৰু মোটামুটি 5-6 মিনিটমান পাছত বাচ্চাটো পোৱা গৈছে আৰু দুজন গৈছে 1 বুকমান হ'ব আৰু সদায় গা ধুৱাই বাৰু সদায় আবেলি ৰাতিপুৱা সদায় গা ধুৱাই ইয়াতে থয় কি কৰিছিলে তেওঁ কি কাম কৰিছিল তেওঁ এজন শিক্ষক আৰু এজন ক'ত কাম কৰিছিল তেওঁ ইফালে খাৰুপেটীয়া বেছি মাৰি চাইডত স্কুলখনৰ নাম নাজানো একজেক্ট গোটেই ঘটনাটোৱে এই অঞ্চলটোত খোকোচা পেলাইছে হয় একদম গোটেই অঞ্চলটোত একদম খোকোচা পৰি গৈছে আপুনি ফাৰ্ষ্ট দেখা পাইছিলে উদ্ধাৰ কৰিছিলে আপুনি হয় মই ফাৰ্ষ্ট পানীত নামিছোঁ আৰু কিহৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা হ'ল যিহেতু আপুনি ক'লে এক বুক পানী আছিলে তাৰপিছতো এই ধৰণৰ ঘটনা কিয় কিয় হ'ল বুলি ক'লে একজেক্ট ময়ো নাজানিম কাৰণ ময়ো ওচৰত নাই সেই সময়ত তো মই আটাপাৰা শুনি কিনিহে আহি পালোঁ তো সেইখিনিয়ে আৰু প্ৰথম সন্তানটি আপুনি পানীত তলত পাইছে আগতে ডুব গৈছে তাৰপিছত কি ডুব গৈছে পানীত ফাৰ্ষ্ট মই দেউতাকক পালোঁ তাৰপিছত দেউতাকক বিচাৰি থাকোঁতে পোৱাৰ পাছত বাকী মানুহবিলাক আহিল তাৰপিছত বাকী মানুহবিলাক ঘৰৰে এজন যিটো গাঁওবুঢ়া সিহঁতৰ গাঁওবুঢ়াই বাচ্চাটো পাইছে আমি মানে ঘৰতে আছিলোঁ ঘৰতে থাকোঁতে মানে তাই বহুত জোৰে কৈ আছে মানে আচোন বুলি মানে বহুত জোৰেও কোৱা নাই মানে নুশুনাকৈ কৈ আছে তাৰপিছতে বহুতখিনি টাইম যোৱাৰ পিছত আমি দৌৰি আহিছোঁ দৌৰি আহি পেলাই আমাৰ ওচৰৰে ল'ৰাজন আমি দুটাই একেলগে নামিছোঁ একেলগে নামি পেলাই কি অলপ টাইম বিচাৰিছোঁ বাৰু দুটাই বিচাৰি মানে ল'ৰাজনে দেউতাকক উদ্ধাৰ কৰিলে আমি দেউতাকতো নাজানিছিলোঁ তাই মানে চলিটোৰ কথা কৈ আছে খালি চলিটো আনক চলিটো বাচাক তেনেকৈ কৈ আছে তাৰপিছতে আমি বিচাৰি চালোঁ মানে আমাৰ দেউতাককহে পালোঁ তেতিয়া আমি ভাবিছোঁ মানে দেউতাকো পৰিছে এনেকৈ ভাবি পেলাই কি আকৌ একদম ওপৰত আহি পেলাই বহুত আটাচিয়াৰ পাৰিছোঁ মানে ইমানে হেৰি হৈ গৈছোঁ মানুহখিনি তাই মানে পাৰে ঘূৰি আছে মাকে পানীত নামিব নোৱাৰে পানীত নামিব নোৱাৰাৰ কাৰণে পাৰে ঘূৰি আছে পাৰে ঘূৰি থাকোঁতে আমি নামি বিচাৰি বহুত আটাচিয়াৰ মানে বহুতখিনি গাঁৱৰ মানুহ গোটেইখিনি থুপুৰি হৈ পেলাই 10-12জন মানুহে বিচাৰি পেলাই সৰু ল'ৰাটো উদ্ধাৰ কৰিছে প্ৰথমতে দেউতাকক পাইছে তাৰ 4-5 মিনিটমান পিছত ল'ৰাজন পাইছে ল'ৰাজন পাই মানে অলপমান মানুহখিনি অলপ বিশেষ যত্ন কৰিলেও মানে মেডিকেল 108 মাতা হ'ল 108 দুয়োটাকে একেলগে পঠিয়াই দিয়া হৈছে কিন্তু কিছু সময়ৰ পিছত গম পাইছোঁ মানে ল'ৰাজন ঢুকাইছে দেউতাকক চাৰিআলি গুৱাহাটীত ICUত এডমিট কৰি থকা বুলি গম পাইছোঁ এতিয়া মানে গম পাইছোঁ ল'ৰাজনো 11টা বজাত ঢুকাইছে দেউতাক ঢুকাইছে হয় এতিয়া দুজনে ঢুকালে তাৰমানে দেউতাকক পোষ্টমৰ্টেমৰ কাৰণে গুৱাহাটী পঠোৱা হৈছে ল'ৰাজন এতিয়া ঘৰতে আছে এই ঘটনাই গোটেই অঞ্চলতে আপোনালোকৰ একদম গোটেই অঞ্চলখিনিয়ে গম পায় আৰু গোটেইখিনিয়ে শোকাকুল পৰিৱেশ কৰি হৈছে ব্যুৰ' ৰিপৰ্ট N24 আসাম।